हाय हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल। आज सरस्वती पूजार उपलक्षे अलग किसुमान सरस्वती पूजा स्पेशल और आज अलग किसुमान देखाब चेष्टा करिम। और सरस्वती पूजा आमार कलेजत स्कुलत केनेधरणे पता हय मजा लागिब। तो आमार एटु पोवाली एटु आमार लेंगटा पोवाली हाय कय हाय हाय कय हाय क रिमोट तो भांगिबि नेকি कय दे हाय कय हाय हाय कय কি হাই বুলি কৈ দিছ হাই বুলি কোনটো পোৱালি পুৰা একদম মোবাইল পাল পাগল হৈ যায়। তথাপিও তো লগৰ দুজন আহি আছে তাত লগত উঠি যাম। তো বলক আজি পুৰা ফালিম আজি। এতিয়া ৰাস্তা খালী হৈছে আৰু অকণমান গৈ চাম কিমান ভিৰ হৈছে কলেজৰ ওচৰতে গম পাম। তো ফাইনেলি আহি পালোঁ কলেজৰ ওচৰত আৰু অকণমান গৈ কলেজ যাম। গোটেই ৰাস্তাত পুৰা ল'ৰা ছোৱালী ঘূৰি আছে, পুৰা ভিৰ হৈছে। এইখন হৈছে আমাৰ মেলামৰা কলেজ, মেলামৰা ডিগ্ৰী কলেজ। এইফালে ল'ৰা ছোৱালী পুৰা ঘূৰি আছে, এইফালে চাই লগৰ এটা চাই আছে মোক এই আছোঁ। ল'ৰা ছোৱালীয়ে পুৰা ধুনীয়াকৈ ঘূৰি আছে আৰু পুৰা এনজয় কৰি আছে। বা এই হিৰ' ক'ত চাই আছে এই চশমাৱালা এই আকৌ সোমাওঁ কলেজত। তো আহিলোঁ সোমাই কলেজৰ ভিতৰত। আহি প্ৰথমতে ধূপ চুপ জ্বলাই লওঁ। এইখিনি ৰুমকেইটা আজি পুৰা খালী হৈছে, ৰাস্তাত আছে চবেই। তো চবেই ৰাস্তাত আছে, তো ইয়াততো চব খালী হৈ আছে। তো এইখিনিতে আমি ধূপ চুপ জ্বলাম আৰু তো ফুৰিবলৈ যাব লাগে। এইখিনিতে ধূপ চুপ জ্বলাম, তাৰপিছত গোটেই ফুৰি আৰু আমাৰ কলেজখন গোটেইখন দেখাব চেষ্টা কৰিম আৰু। তলৰ পৰা প্ৰথমতে দেখাই দিছে কলেজখন, তাৰপিছত ওপৰত গৈ ওপৰত উঠি ধুনীয়াকৈ ইয়াতে ধূপ চাকি জ্বলোৱা হৈ আছে আৰু ইয়াৰ পিছত আমি জ্বলাম ধুনীয়াকৈ আৰু সেৱা চেৱা কৰি ধুনীয়াকৈ আকৌ ৰাস্তাৰ ফালে ফুৰিব যাম। মানে কিমান ভিৰ হৈছে সেইখিনি দেখাব চেষ্টা কৰিম আৰু বহুত আছে দেখাবলৈ। আমাৰ কলেজখনো দেখাম, ওপৰৰ পৰা দেখাব চেষ্টা কৰিম আমাৰ কলেজখন, ওপৰৰ পৰা ভিউ কেনেকুৱা আহে সেইখিনি দেখাব চেষ্টা কৰিম আপোনালোকক। তো এতিয়া ধূপ চুপ জ্বলাই লওঁ আৰু ধূপ চুপ জ্বলাই ভগৱানক সেৱা এটা কৰোঁ। এই ভগৱান কি দিয়া আৰু যাতে পঢ়া শুনাটো অলপ ভাল হয়, বহুত গেধা আছোঁ। এই পৰীক্ষা পালেহিয়ে, তাৰ বাবে অলপ জ্ঞান চ্যান দিয়া যাতে পৰীক্ষাটো ভালকৈ পাছ কৰোঁ আৰু নহ'লে বেক চেক লাগিলে চেছ আৰু তাকে চাওঁ আৰু। এই প্ৰভু আশীৰ্বাদ দিয়া আৰু চবকে দিয়া, মোক বুলিয়ে নহয় চবকে দিয়া। যাতে এক্সাম চেক্সাম ভাল হওক আৰু চবৰে, এইটোৱে চবে প্ৰাৰ্থনা কৰিছে। কিন্তু মই বেলেগ কিবা কৰিছোঁ, পঢ়ি পেলাই মই ডক্টৰ ইঞ্জিনিয়াৰ থৰে মানে হ'ব। তো বেলেগ কিবা ভাবিলোঁ। তো কলেজখন অকণমান চোৱাম দেখুৱাম, তাৰপিছত ওপৰত গৈ অকণমান ভিউ দেখুৱাম, তাৰপিছত ছোৱালীটো বহুত আছে দেখাম। তাৰপিছত মানে কি কলেজৰ ভিতৰত কেম্পাছৰ ভিতৰত কোনো নাই, বিশেষকৈ আমি লগৰ কেইজনে আছোঁ, তাৰপিছত ছাৰ বাইদেউসকল আছে, তাৰপিছত চবটো বাহিৰত আছে। তো বাহিৰত গৈ সকলোকে দেখুৱাম আৰু পৰিস্থিতি দেখুৱাম ভাল লাগে। ওপৰত গৈ অলপমান দেখাম কলেজত, তাৰপিছত এইখিনিতে পূৰা চেল্ফি টেল্ফি চিষ্টেম চলি আছে আৰু ওপৰত অকণমান উঠি দেখাব চেষ্টা কৰিম। তো আমাৰ ইয়াত সকলো ছাৰ বাইদেউসকল বহি আছে আৰু চবে বহি আছে, দেখাব চেষ্টা কৰিম। ব'লা 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 অকণমান আন্ধাৰ হৈছে, আন্ধাৰ হ'ব পাৰে, তথাপিও চৰি আহিলে অকণমান ভিউ দেখাই দিম ওপৰৰ পৰা আমাৰ কলেজৰ বাউণ্ডেৰী। তো এইখিনিতে আছে। এইটো ভিডিঅ'টো বিশেষকৈ একো নহয়, চব সৰস্বতী পূজাৰ উপলক্ষে আৰু সৰস্বতী পূজা স্পেচিয়েল হ'ব। তো ভাল লাগিছে কলেজত আহি আৰু বহুত
ল'ৰা ছোৱালী হৈছে আৰু চবেই ইউনিফৰ্ম ড্ৰেছটো আজি নচলে তথাপি ভাল লাগে চবকে তো ভাল লাগিছে আকৌ বাহিৰত যাম বাহিৰত গৈ ধুনীয়াকৈ দেখাব চেষ্টা কৰিম যিহেতু অলপ গা বেয়া সেইবাবে অলপমান পূৰা এক্টিভ হ'ব পৰা নাই মানুহটো তাৰ বাবে চৰি তলত গৈ ৰাস্তাৰ ফালে যাম ৰাস্তাৰ ফালে দেখুৱাম আৰু ৰাস্তাটো পাতিছে সৰস্বতী পূজা কিছুমানে দোকানীকেইটা মিলাই তো এইটো আমাৰ কলেজ গেং হয় তো সকলোৱে ভাল লাগিছে সকলোকে লগ পাই তো কলেজৰ কেম্পাছৰ ভিতৰত প্ৰায়খিনি ল'ৰা ছোৱালী নাই চব বাহিৰত আছে ঘূৰি ফুৰিছে তো আজি এনজয় কৰা দিনটো সকলোৰে সেইকাৰণে ঘূৰিছে বাহিৰত নাম কি আছিলে নিটুলছ ব্লগ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা ভাল ভিডিঅ' আহিব ছাপোৰ্ট কৰি যাবা খালি হেই কি হৈছে একো নাই আপোনালোকে ভুল নুবুজিব মই কেমেৰাটোৱে তেনেকুৱা কৰি আছোঁ দেই মই যিখন কলেজত পঢ়িছিলোঁ হাই ছেকেণ্ডেৰী কমপ্লিট কৰিলোঁ সেইখন কলেজলৈ গৈছোঁ তো এইখন ডিগ্ৰী কলেজ হয় তো এতিয়া যাম হাই ছেকেণ্ডেৰী তো আমি একেলগৰ আছিলোঁ এতিয়া যাম তালৈকে এখন কলেজ অকণমান দেখাব চেষ্টা কৰিম যিখন কলেজত মই পঢ়ি আছিলোঁ তো ভাই লগ আছে বাৰু একো নাই আজিতো পূৰা মচন চলি থাকিব চবৰে একদম পূৰা ক'বই নালাগে একদম পূৰা ফালি আছে গা চা হিলাই দিছে বাপৰে বাপ ভিৰ হৈ আছে একদম এখন কলেজত মজা লাগে পূৰা ছোৱালী আছে পূৰা একদম পূৰা মেকআপ চেকআপ হৈ পূৰা তো এইখিনিলৈকে আহিলোঁ এইখিনি পূৰা অকণমান চাব চেষ্টা কৰিছোঁ পূৰা ইফালে যাম অকণমান দেখাই দিব চেষ্টা কৰিম যিখন মানে ইয়াত সৰস্বতী মূৰ্তি চূৰ্তি আছে এইখিনিৰ পৰা অলপ দেখাই দিছোঁ জাৰি তো এতিয়া পাপি চলি আছে আৰু ভাল লাগিছে বহুত দিনৰ মূৰত আহিলোঁ আৰু ছাৰক লগ পালোঁ ভাল লাগিলে তো এয়া আছিল হস্তি পূজা স্পেচিয়েল কিছুমান আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আৰু বহুতখিনি আছে ইফালে গৈ দেখাব চেষ্টা কৰিম আহিছ এখন হোটেললৈ আহিলোঁ হোটেলত কিবা কিবি খাই লওঁ মানে ইফালেতো কেতিয়া খোৱা হয় ঠিক নাই তো খোৱা বোৱা মেইন এতিয়া বাজিল 12:30 কিবা এটা খাই লওঁ ভোক লাগিছে ৰাতিপুৱা সোনকালে আহিছিলোঁ তথাপি কিবা এটা খাই লওঁ বনাই আছে পূৰা পৰঠা বনাই আছে এইফালে ঘূৰিয়ে পূৰা পৰঠা বেলি আছে এখন বা কলেজৰ পৰা এতিয়া মই যিখন স্কুলত পঢ়িছিলোঁ সেইখন স্কুললৈ গৈ আছোঁ তো স্কুলতো অকণমান চাম দেখাব চেষ্টা কৰিম কেনেধৰণে কি কৰিছে তো এইখনে হয় আমাৰ স্কুলখন যিখন স্কুল মই আপোনালোকক দেখাব আনিম বুলি ভাবিছিলোঁ তো এইখনে হয় তো আহি পালোঁ স্কুল আৰু অকণমান ফুৰোঁ তাৰপিছত দেখাম মজা লাগিছে ন ৰ'দখন দেখা নাই হেল্ল' তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে তো দীপল ভাই আজি সমাপ্ত কৰিছে মোৰ ভিডিঅ' এণ্ডিং কৰিছে তো আজিলৈ ইমানেই তো সকলোকে বাই বাই